ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমাৰ কঠীয়া মাৰিবলৈ সৰু তাৰ ফেদেলা আহিলে আমাৰ ঘৰলৈ। তাকে এতিয়া অলপ দেৰি পিছত যাম আৰু কঠীয়া মাৰিবলৈ, আপোনালোকক দেখাম বাৰু। এয়া কঠীয়া উলিওৱা হৈছে ভাঙিবৰ কাৰণে। এই বস্তাটো আছে এইকেইটা প্ৰিপাৰেশ্যন হৈ আছে। এতিয়া কিবা ক'ব বিচাৰিছে নেকি? আমি কঠীয়া পাৰিলে মাল খুৱাবই লাগিব। আপুনি কিবা ক'ব বিচাৰিছে নেকি? এয়া আমি যাবলৈ ওলাই আছোঁ আৰু কঠীয়ালৈ। প্ৰথম দূৰত পাৰিমগৈ, সেইফালে দূৰত যোৱাত দেখাম আপোনালোকক। যাবলৈ লৈছোঁ, চলো। আমি এতিয়া যাবলৈ ওলাইছোঁ কঠীয়া মাৰিবলৈ। এয়া নিখিল ফুকন, এয়া সৰুজ, এয়া ফেডালদা, এয়া মোৰ ওচৰলৈ ৰেডি হৈ গৈছোঁ। ট্ৰেক্টৰখন মই উলিয়াই আনোগৈ। Pandai bisa udah teplak gitu. এইবোৰ বস্তা ফুল ইয়াত আছে ব্ৰইলাৰ গুৰ আপোনাৰ। পাই গ'লোহি কঠীয়ানিখন এখন। গান এটা গা। কিবা ক'বা সৰুজ দা? বৰ্তমান আমি কঠীয়া পাৰিবলৈ আহিছোঁ। আপোনালোকে চাই দিব ব্লগটো। লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মৃণাল দাই কিনাৰতো মাৰি আছে, এইফালে ব্ৰইলাৰবোৰ নমোৱা আছে। কি সুন্দৰ নাজাৰা চাওক আপোনালোকে এবাৰ। নাজাৰা কি ধুনীয়া। বছৰিকেতো এইটো পেলাই দিব লাগিব ইয়াত। পাক লৰে কিবা ক'বা? গান এটা গোৱা। ये खाने के लिए मिलेगा। गान এটা গোৱা। गाना मुझे आता नहीं। आता नहीं है बोल रहा है। फैडलदा सादा बनाएगा ना। अभी पानी ज़्यादा दरकार नहीं होगा, लेकिन जाना इधर से पानी उधर से मारना, इधर से उधर तक मारना पड़ेगा। अरे कहना क्या चाहते हो? ये हमारा एक साली है, उधर हम बैठते हैं गर्मी में जब पठार में आते हैं ना। अभी ऊपर जटलाव लगी है सिंचा। ऊपर जटलाव लगा है क्या? हम ही देखेंगे। वो भेंडी पुली कसो की ठोका কিবা এটা কৈ দিয়ক। এই আজি ট্ৰেক্টৰ হাল বাই এতিয়া কঠীয়া পাৰিব লৈছোঁ আমাৰ। এতিয়া পবিত্ৰ কাইক আজি 9 কঠীয়া পোৱা। আজি ইয়াতে এতিয়া হাঁহ দিছে। আজি কঠীয়া পোৱা চবেই খানাটো খাব লাগিব আৰু 9 কঠীয়া পোৱা। ৰাইজ আহিছে আৰু আহিব ৰাইজ আহিবলৈ। এই আহি আছে, লাইন লাগিছে। কিনাৰতে এখন কঠীয়ানি আছে, সেই কঠীয়ানিখনতে এতিয়া কঠীয়া পাৰিবলৈ লৈছোঁ। অকল ইয়াত মালভোগহে কঠীয়া পাৰিম, আঢ়ৈ টিং মালভোগ কঠীয়া পাৰিম। তাৰপৰা আঢ়ৈ টিং পোৱাৰ পাছত ধুনীয়াকৈ জেওৰাখন ভেটাই আছে, অকল মুখনিখন মাৰিব লাগে। মুখনিখন মাৰি পিনি থৈ যাম, থৈ
এৰি যাম। তাৰ পাছত দ মাটি এডোবা হাল বাবলৈ বিশেষকৈ আগতীয়াকৈ আছিলে, সেইটোবা কিন্তু অলপ পলম হ'ব বাৰু। যি হ'লেও যি নহ'লেও। আৰু লগতে ইয়াতে যোৱা বছৰ মই কোমোৰা পুলি এটা ইয়াতে নিজে নিজে জগিলে, সেই কোমোৰা পুলিটোৱে তোমাৰ 7টা কোমোৰা খোৱালে আৰু চুৱে খালে 2টা, 9টা হৈছিলে। টোটেল এইবাৰ জাতিলাও পুলি এটা নিজে নিজে কেনেকৈ উঠিবলৈ পালে, সেই জাতিলাও পুলিটোৱে এতিয়া ধাইত ধুই বগাইছে আৰু কলিয়াইছে, কলি মাৰিছে। এতিয়া কিজানি আৰু 1 মাহৰ 15-20 দিনৰ পাছত কিন্তু জাতিলাওটো খাব পৰা হ'ব। আৰু বিশেষকৈ আমাৰ চিলগুটি ভাই আছে, কোচ বেটা আছে, এই আমাৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতীম ফুকন, সাংবাদিকে বৰ্তমান ভিডিঅ' কৰি আছে। আৰু এই আমাৰ আছে ফেডেল ভাইটি আছে, ফেডেল ভাইটিয়ে বৰ্তমান কিনাৰকেইটা কোমাৰি আছে, কোমাৰি তুলি আছে। সবিশেষ এতিয়া এই পাতলাখন ইয়াতে আছে, এইখন VSP শক্তি। আমাৰ আধা কাম হৈছে আৰু এই হেৰিয়া ফেডালে মাৰি আছে কোৰ কিনাৰতো, তাৰপৰা এইপিনে পানীটো আছে, এইফালৰ পৰা সেইফালে ছটিয়াই দিম আৰু বেছি নালাগে আৰু, বেছি টাইম নালাগে আৰু পটককৈ হৈ যাব এইডোখৰ। ইয়াত পাৰি আকৌ সেই আমাৰ ঘৰৰ ওচৰত কঠীয়ানিখনত পাৰিবগৈ লাগিব। কিবা ক'ব নি? হ'ব হ'ব। কিয় বোলা তোলে? কিয় বোলা তোলে? এতিয়া বাই আছিলোঁ, এতিয়া খেলা এটা দিলোঁ। বৰষুণৰ বতৰত পূৰা একদম কঠীয়া পাৰি মজা লাগিছে আৰু, পানীও মাৰি আছে এইডোখৰত পানী পূৰা হৈ গ'ল। আমাৰ হাল বোৱা অলৰেডি কাম শেষ হৈছে। এতিয়া মৈখন লগাব লাগিব, মৈখন লগাই পিনি মৈ দি মেলি তাৰপৰা ছটিয়াই দিব পাৰিম আৰু এখন মৈখন। কি কৰি আছে আপুনি? এই বস্তু বেয়া বস্তু খাব নাপায় আৰু। তামোল গুড়া অসমীয়া ল'ৰা, খেতিয়কৰ ল'ৰা, তামোল খাবই লাগিব, বাকী বস্তু নাখাওঁ। মৈখন লগাই দিয়ক। মোৰ নহয় চাহখিনি হেৰি কৰিব দিব গ'লা, খাব লাগিব, চাহটো খাব লাগিব। নহয় মৈখন দি থওঁ লাহে। এতিয়াই নুখোলোঁ, মৈখন দি সমান কৰি নহয় মাত্ৰ আৰু বেছি কাম নাই আৰু। মৈ দিব লাগিব, মৈ দিয়া তাৰপিছত ছটিয়াই দিব পাৰিম। তাৰপৰা আকৌ ঘৰৰ ওচৰত আছে, ঘৰৰ ওচৰত ইফালে মৈ টানি আছে, ইফালে মৈ টানি আছে, ইফালে গা তুলি আছে। কঠীয়া পৰা বুলি চবেই মিলিজুলি আমাৰ অসমীয়া সমাজৰ একমাত্ৰ প্ৰচলিত পৰম্পৰা দ্ৰব্য গ্ৰহণ কৰি চবেই কঠীয়া পৰা হেৰি কৰিছে আৰু। মোৰ নাই নেকি? মোৰ খাই আছে এতিয়া। আহি পালোহি কঠীয়া পাৰি তাত খোলা কিনাৰত। এতিয়া পূৰা ভাগৰ যোগাই আহিছোঁ, মানে একেবাৰে পূৰা ভাগৰ লাগিলে। আমি অলপ দেখাইছোঁ বাৰু, পূৰা ইয়াত পাৰিম, ইয়াতখন পাৰিব লাগিব কঠীয়া এতিয়া। তাৰপৰা মানে বহি লওঁগৈ, এতিয়া বহি কিবা খাবলৈ দিয়ে নি খাই লওঁগৈ। তাৰপৰা আকৌ নেক্সট এইডোখৰত লাগিব লাগিব। সেই সিহঁতি আহি এতিয়া বাকী কঠীয়াখিনি পাৰিব লাগিব, যাম দিয়া। সিহঁতি এইবোৰ কিবা কিবি খাই আছে। এতিয়া মৈ টনা কাম হৈ আছে। আমাৰ ঘৰ মুখৰ আগত হাল চাল বালোঁ, এতিয়া মৈ টানি পিনি
ট্ৰেক্টৰ মই টানি দিলোঁ তাত আকৌ হাতে টানি দিলোঁ এতিয়া ট্ৰেক্টৰ লগাই দিলোঁ আৰু ট্ৰেক্টৰ মই কেনেকৈ টানে আপোনালোকে চাই লওক ভালকৈ ট্ৰেক্টৰ মোৰ টনা হৈ আছে এতিয়া মই টানিম এতিয়া মই এতিয়া হাল বাই আছোঁ নাই মই মানে অলপ মৈদানী আছে বেছি কাম নাই মৈদানী এতিয়া কঠীয়া সিঁচিবহে লাগে আৰু এইফালে মোৰ মিচিৰ চাইছে দেখাই দিছোঁ কেলে দুখন কেলে লাগি দিছে এয়া মা কি কৰিছ তই গান এটা কওকচোন দেই গাও তুমি যা গাও এইটো খুৱাই দে মালটো তাৰপিছত গান গাই থাকিম अरे कहना क्या चाहते हो আমাৰ মৈ টনা চলি আছে কাম 1 2 3 ষ্টাৰ্ট গান এটা গাই লওক বগীটিং বান্ধিলোঁ বান্ধৈ কঠীয়া সিঁচিলোঁ জেঠ পহিলা নাহি এখন ভাগিয়ে থাকিলে সেইডাল ভাগি থাকিলে কঠীয়া চিটোৱা কাম হৈ আছে শেষ পৰ্যায় পালেহি আৰু শেষেই হ'ব এতিয়া ইয়াৰ কঠীয়া চিটিয়া শেষ হ'লগৈ মানে অলপ আছেগৈ আৰু তাকে এতিয়া ভিডিঅ'টো সমাপ্ত কৰিলোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু